হেল্ল' এভৰিৱান, আজি মই আছোঁ নাজিৰাৰ অগ্নিনাথ শিৱ বাবাৰ মন্দিৰত। এয়া দেখিছেনে? ময়ো আহিলোঁ শিৱ বাবাৰ মন্দিৰত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অনলাইনৰ যোগেদিও শৰাই আগবঢ়াব পাৰিব। আপোনালোকে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কয়। আপোনালোকেতো জানেই, মই তেনেকৈ ক'বই নালাগে, তেওঁৰ ফেচবুকৰ পেজটো চায়ে থাকে। হ'লেও কেইটামান কথা কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাব। ইমান যে মানুহ ভিৰ, কি কওঁ আপোনালোকক। ওপৰ দিশে চালিখনৰ তলতে এটি বাল্টিং আছে, প্লাষ্টিকৰ বাল্টিং আছে, তাতে টেপ লগাই থোৱা আছে। আপোনালোকে সেই বাল্টিঙৰ পৰাই পথজল সংগ্ৰহ কৰিব পাৰিব। চলে নাই মোনাটো এটা লগাই দিব লাগিছিল মা। গৈ বাবাৰ শৰণদি কৈ আমি গুচাওঁ। সেই কুণ্ডৰ পৰাই আমি পথজল আপোনালোকক উলিয়াই দিওঁ। আপোনালোকে ওচৰ দিশে এটি কলপতীয়া বাল্টিঙত পথজল সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। ভক্তবৃন্দ